ভকতকে পৰে মই নিশ্চিত পৃথিৱী যিমান বস্তু ওলাল নহ'লে বাৰু ভকতৰ বাদে মই কিন্তু ক'তো মই স্থান নাপাম। গতিকে মই ভকতৰ পাছতহে আছে। সেইকাৰণে কীৰ্তনৰ ২৬টা অধ্যায় আছে। ২৬টা অধ্যায়ৰ ভিতৰত এই নামৰ যে দুটা অধ্যায় আছে নহ'লে বাৰু চাবচোন। যিসকলে হৰিনাম পঢ়ি থাকে তাৰ পাছে পাছে বোলে ভগৱন্ত বোলে ঘূৰিয়ে ব্ৰহ্মলৈকে ঘূৰি ফুৰে নুফুৰেনে বাৰু? আৰু যিজনে ঈশ্বৰৰ নাম নলয় তাৰ পাছত কি ঘূৰি ফুৰে? বেয়া বস্তুবোৰ ঘূৰি ফুৰে। এই কিতাপ লিখি থোৱা আছে, ভকতৰ পাছত ভগৱন্ত ফুৰে আৰু অভকতৰ পাছত বেয়া বস্তুবোৰ ঘূৰি ফুৰে। সেইকাৰণে মানুহ যে পটককৈ যে কিছুমান যে অপকৰ্ম হৈ যায় যে সেইকাৰণে হৈ যায়। সেইকাৰণে যিটো জনে মুখৰ নাম সদায় স্মৰে